ভণ্ড বাবাৰ জঘন্য কাণ্ড চিকিৎসাৰ বাবে অহা মহিলাক যৌন নিৰ্যাতন ভুক্তভোগী মহিলাৰ গোচৰ আশ্ৰম এৰি লকআপৰ অতিথি হল বাবা গেৰুৱা বহন পৰিহিত আৰক্ষীৰ জিম্মাত থকা এজন বাবা নাম শংকৰ সত্যান মহানগৰী নীলাচল পাহাৰৰ উমাচল যোগী আশ্ৰম নামৰ এখন আশ্ৰম আছে বাবাৰ এই আশ্ৰমতে বিভিন্ন ৰোগৰ হেনো চিকিৎসা চলে বাবাৰ উমাচল যোগী আশ্ৰমলৈ চিকিৎসাৰ বাবে আহিছিল এগৰাকী মহিলা ভাগিনীয়েকৰ চিকিৎসা কৰাবলৈ আহি শংকৰ সত্যানৰ কামনাৰ বলি হল মহিলাগৰাকী নিশাৰ ভাগত ভাগিনীয়েকক চিকিৎসা কৰাৰ আভুৱা দি বাবাই নিজৰ কু অভিসন্ধি পূৰণ কৰে ঘটনাৰ পিছতে মহিলাগৰাকীয়ে জালুকবাৰী থানাত এক গোচৰ ৰুজু কৰে हमको एक कंप्लेंट मिला था कि एक लेडीज ने कंप्लेंट दिया था तो हमने इमीडिएट उनका मेडिकल करवाया है और उसके बाद जो एक्यूज है जिसके अगेंस्ट में एलिगेशन है उसको हमने पिकअप किया है और अभी उससे इंट्रोगेशन कर रहे हैं जो क्या हुआ था वो पता लगा रहे हैं अभी ऐसा आ रहा है हम ये इंट्रोगेशन के बाद में कुछ कर पाएंगे इन्वेस्टिगेशन के बाद वो जो एलिगेशन आ रहे हैं उसकी हम जांच कर रहे हैं ভুক্তভোগী মহিলাগৰাকীৰ গোচৰৰ ভিত্তিত ইতিমধ্যে শংকৰ সত্যানক আটক কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে জালুকবাৰীৰ পৰা তৌফিক আহমেদ আসাম টক্স